আপোনালোকে পাৰ্ট 1টোত গৰু বিহু সেইখিনি নিয়মখিনি দেখিব আৰু পাৰ্ট 2ত এইখিনি দেখিব মানে একেদিনাখনেই হয় কিন্তু ভিডিঅ'টো বহুত দীঘল হৈ যাব যে সেইকাৰণে মই পাৰ্টলি দিম আৰু ৰুটি বেলি আছোঁ মই আৰু এইফালে মায়ে বুটৰ দাইল ৰেডি কৰিছে ইয়াত বিলাহী পিঁয়াজ আদা নহৰু পেষ্ট সেইখিনিয়ে দিব আৰু মছলা বেলেগকৈ জলকীয়া পাউডাৰ এড কৰিবা ন আৰু এইফালে আমাৰ কাৰিকৰ এক ঘুগুনি বনাবি ন ঘৰত নাছিলে কেইদিনমান আৰু এইফালে মায়ে প্ৰসাদ দি আছে আমাৰ মানে ঘৰটো বনাই আছে সেইকাৰণে এনেকুৱা দেখিছে কমপ্লিট হোৱাগৈ নাই আমাৰ বুটৰ দাইল ৰেডি হৈ গ'ল আৰু লগতে মায়ে বহুত জলপান চিঠা এনেকৈ অলপ চিকাইছে আৰু যোগাৰ কৰিছে এয়া বিহু খাবলৈ আমাৰ আলহী আহিয়ে গ'ল ন সাজিক আছে একদম চব মেহেন্দিও আঁকি দিছে বাবা বিহু লাগিছে আৰু পুৰা বোলা বোলা খাওঁগৈ বিহু লাগিছে কোনে পিন্ধাই দিলে কাপোৰযোৰ হে চাওঁ পিছফালটো চাওঁ ধুনীয়া লাগিছে আৰু এইফালে মায়ে বৰা চাউল আৰু দৈ যোগাৰ কৰিছে আৰু আমাৰ এয়া পুৰি আৰু চব্জি ৰেডি হৈ গ'ল আৰু এইটো বিহুৰ মানে দিনাখন পুৰি আৰু চব্জি এনেকুৱা খোৱা হয়েই প্ৰত্যেকেই এইফালে আছে লস্কৰা নিমকি বৰা চাউল মিঠাই দৈ মুড়ি লাড়ু প্ৰসাদ পায়স পকা মিঠৈ আৰু কৰদৈ আৰু অকণমান তামোল পাণ অলপমান এইটো মানে অসমীয়া খোৱাৰ পিছত যে খাই যে থৈ দিছোঁ আৰু সজাই থৈ দিছোঁ আৰু ইফালে পুৰি চব্জি মই এনেকৈ গোটেইখিনি সজাই লৈছোঁ এতিয়া ময়ো খাই লওঁ বহুত ভাগৰ লাগিছে আৰু ইমান গৰম बाबू बोल আজি আমাৰ ঘৰ আলহী এয়া বৌ এয়া বমা এয়া খুৰী এইফালে চাই দিয়ক আকৌ তই কামত গৈছোঁ ইজনী আমাৰ ডাঙৰ বা ভাগিন আৰু এইফালে লোকেল চিকেন ন এইফালে মাছৰ তৰকাৰী বনাই আছে আৰু এইফালে মাংস ৰেডি হৈ গ'ল আৰু আমাৰ খানা ৰেডি হৈ গ'ল আৰু আমি প্ৰত্যেকটো বিহুতে সকলো পৰিয়ালৰ লোক একেলগ হৈ খাওঁ আৰু ভিডিঅ'টো মানে আছিলে চি ইউ দ্য নেক্সট